ইয়াত আকৌ দেখিলোঁ পাৰ চৰাইবিলাক আছে আৰু মানুহে পাৰ চৰাইবিলাক ধৰি উৰুৱাই আছে। ভাবিলোঁ ময়ো উৰুৱাওচোন, তাকে সেয়াও ভিডিঅ' অকণ কৰি আনিলোঁ। বেটিয়ে আমাৰ চাই আছে ধুনীয়াকৈ, উৰুৱাই দিলোঁ চাওকচোন। নমস্কাৰ বন্ধুসকল, মই সোণমণিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আহিছিলোঁ গুৱাহাটীলৈ বুলি, আৰু গুৱাহাটীত আহি কালি মই চিৰিয়াখানা ফুৰিলোঁ। আজি ভাবিলোঁ কামাখ্যা মন্দিৰ আহোঁ, গতিকে কামাখ্যা মন্দিৰলৈ আহিলোঁ। মেইন গেটৰ পৰা আমি যিহেনেকি সোমাই আহিলোঁ, সোমাই আহি আৰু এতিয়া আমি বেছি দূৰ নাই আৰু ভিতৰলৈ আহি আছোঁ আৰু পামগৈ। আমাৰ বেটি এইফালে বহি আছে আৰু আমি এইফালে দিছে এই দোকানখনতে থৈছোঁ চেণ্ডেল। আহকচোন দেখাই দিওঁ অলপ। বেটিক চাই থাকিব। এইফালে ইয়াতে থৈ দিছোঁ চেণ্ডেল থৈ দিছোঁ আৰু জোতা থৈ দিছোঁ। বেটি আমাৰ সকলোৰে এনেকৈ আপোনালোকে আহিলেও থ'ব। এই দোকানখনতে থৈ গৈছোঁ, যিহেনেকি ওচৰলৈ নিব নোৱাৰে, সেয়ে ইয়াতে থৈ গ'লোঁ। আৰু সকলোৱে ভাগে ভাগে এনেকৈ দোকানবিলাকত থৈ যায়। আপোনালোকে আহিলেও ভুল নকৰিব, তালৈ কেতিয়াও চেণ্ডেল নিনিব, এনেকৈ দোকানতে ক'ৰবাত থৈ যাব। আৰু এনেইতো নথয়, অৱশ্যে কিবা এটা দিব লাগিব, এনেই নথয় কেতিয়াও। সেয়ে ভাবিলোঁ ভিডিঅ'টো অকণ দেখাইছোঁ আৰু এনেই বস্তুটো। এতিয়া গৈ থাকোঁ। মাইনা তুমি সেই দুইটা এইফালে আমি আহি আছোঁ হয় নাই, এইফালে মন্দিৰলৈ আহি আছোঁ। মই বেটিক দাঙি লৈছোঁ। তাৰ পৰা এইফালে আমাৰ মাইনাই ফুল ধূপৰ আহি লৈছে, চাকি সকলোবিলাক। যিহেনেকি বেটি অকণমানজনীক দাঙি ল'বলগীয়া হৈছে মই। আহি আছোঁ ফুলৰ খৰাহী লৈ ভিতৰলৈ, আৰু এইফালে খৰাহী কেইটা লৈ আহিছোঁ, দেখিছেনে বাৰু? এনেধৰণে দোকানৰ পৰা কিনি আনিছোঁ। এয়া আৰু ইয়াত কলপাতৰ চিষ্টেম নাই, এনেধৰণে দিয়ে দোকানবিলাকত। আহি আছোঁ। এনেকুৱা ক'ত যোৱা? মন্দিৰলৈ যাওঁ, কামাখ্যা মন্দিৰ। আহি আছোঁ, পিছে আহি থাকক, আপুনিও আহি আহি আছোঁ। পাইছোহি গেটৰ দেই, পালোহি। ব'লা। ভৰি হেৰি কৰিবলৈ কোনফালে যাম? লাইন দিব নেকি? আহি আছোঁ দেই। কৃষ্ণ ভগৱান। ব'লা ভৰি ডাঙা বেটি, ব'লা। এইফালে যাওঁ হা মাইনা, এইফালে। চাওঁচোন, চাওঁ জেগাবোৰ লৈ যায়, চবে দিগদাৰ হৈ যায়। ইমান মানুহ। এইফালে আহা। ক'ত গ'ল? ভৰি ধুবলৈ আহিছোঁ দেই। এতিয়া প্ৰথম কৃষ্ণ দুখ পাই গ'লোগে। ভৰি ধুই লওঁ।
এয়া পুখুৰীত এইফালে পাই গ'লোহি ভৰি ধুবলৈ। আইঅ মা বিচাৰিছে। মাইনা আহিছা? আহা। এইফালে আপোনালোকে ভৰি ধুবলৈ আহিব দেই। এনেকে কৰি না ইয়াত ভৰি ধুই অকল পাৰত আকৌ দেই। এইফালে ভৰি ধুইছো এনেকে হৈ গ'ল। এনেকে ভৰি ধুৱে। এইবাৰ তোমালোকে ধুই লোৱা। এবাৰ মই ধৰি কি কৰো এতিয়া? ভৰি ধুলো, আপুনি ধুই লওক দিয়া। ৰুনুবা এইফালে আকৌ ৰুনুবা আৰু আমাৰ মাইনা আৰু অকণমানজনীয়ে চাওকচোন বাৰু ভৰি ধুইছে। আৰু এই পুখুৰীটোতে ভৰি ধুৱে, ছাগলী ধুৱে, হাঁহ ধুৱে, সকলোখিনি কাম কৰে। তাকে ভাবিলোঁ এয়াও আপোনালোকক অকণমান দেখাই দিওঁ বুলি। আৰু চাই থাকক ভিডিঅ'টো। এয়া পূজা দি আহিলোঁ আমি চাওকচোন বাৰু এনেধৰণে। আৰু এইখন মোক বান্ধি দিলে, মূৰত বান্ধি দিলে, কিবা এটা ভাল লাগিলে। আৰু তাৰ পৰাই এইখন মোক দিলে, বান্ধি দিলে। আৰু ভাবিলোঁ এনেকৈ বন্ধা ভাগে এটা ভিডিঅ' আপোনালোকলৈও আগবঢ়াওঁ। এনেকৈ বান্ধি দিলে ভাল লাগে নহয়নে বাৰু? মোৰ ভাল লাগে কিন্তু দেই। আপোনালোকৰ কেনেকুৱা লাগে? ইয়াত চাওক এনেধৰণে আপোনালোকে চাকি জ্বলাব। আৰু আজিকালি মন্দিৰবোৰত যিহে নেকি বাহিৰতে চাকি আৰু ধূপ দিবলৈ দিয়ে, মন্দিৰটোৰ একেবাৰে ভিতৰত দিবলৈ নিদিয়ে। আৰু এনেধৰণে ইমান মানুহে চাকি জ্বলাইছে চাওকচোন বাৰু। ইয়াত ধূপ জ্বলাইছে, চাকি জ্বলাইছে, পূৰা লোহাৰৰ ষ্টেণ্ড দিয়া আছে। আৰু সেন্দুৰ, আপোনালোকে সেন্দুৰ টেমা খালী লৈ ল'ব। তাত সেন্দুৰ দিব, তাত মানে আপোনালোকেই দিব সেন্দুৰ। আৰু সৰু সৰু মূৰ্তিবিলাক আছে তাতেই বনাই থোৱা, তাতো পূজা কৰে, পূজাৰী বহি থাকে। আৰু তাতে আপোনালোকে সেন্দুৰ লৈ যাব, সেন্দুৰ দিব। আৰু ঘৰলৈ অলপ লৈ আহিব। ময়ো লৈ আহিলোঁ ক'ৰবাত গ'লে যাতে মাৰ নামত আমি লগাব পাৰোঁ কপালত। চবফালে এইবিলাক দেখিছেনে বাৰু? চাকি জ্বলাইছে। আৰু মালাবিলাক তাৰ পৰা কিনি লৈ যাব লাগে, তাত পিন্ধাই দিয়ে মূৰ্তিত। নহ'লে যোনবিলাকে জ্বলাবলৈ যায় চাকি, তেওঁলোকক ডিঙিত পিন্ধাই দিয়ে, ইচ্ছা কৰিলে পিন্ধিব বিচাৰিলে পিন্ধাই দিয়ে। আৰু ইয়াত হৈছে নাৰিকল ভাঙে। আৰু ইয়াত আছে ৰঙা কাপোৰ এখন দিয়া আছে। আৰু ভিতৰৰ ছাইডে মূৰ্তি আছে, গতিকে বাহিৰৰ ছাইডে নাৰিকল ভাঙিব দিয়ে। ৰঙা কাপোৰখনত পানীখিনি নাৰিকল ভাঙি পেলাব লাগে। আৰু ইমান ধুনীয়া মন্দিৰটো চাওকচোন বাৰু, কি ধুনীয়া। বাহিৰতে ইমান মানুহ ভিতৰলৈ যাবলৈ নিদিয়ে। ভিতৰত মানে চাকি বন্তি জ্বলাব যাব নিদিয়ে অৱশ্যে। আৰু ভিতৰত যদি যাবলৈ হয় নহয়, আপুনি ৰাতি 1-2টা আগত, মুঠতে 2টা বজাত বা 1টা বজাত গৈ পাবগৈ লাগিব। বহুত মানুহ তেতিয়াই বোলে লাইন পাতি থাকে। আৰু আমাৰ দেৰি হ'ল যোৱা। আমি 9টাত ওলাইছিলোঁ। 9টাত ওলাওঁতে আমি বাহিৰৰ থাকিবলৈ দিগদাৰ হৈ গৈছিলে, ইমানেই মানুহ হৈছিলে। আৰু ভিতৰলৈ যোৱাটো দূৰৰে কথা। চাওকচোন ইমান ধুনীয়া মন্দিৰটো, ইমানেই মানুহ, একেবাৰে আমি ভিতৰ নাপালোগৈ, বেলেগ এদিন যাম। ইয়াত আকৌ দেখিলোঁ পাৰ চৰাইবিলাক আছে। আৰু মানুহে পাৰ চৰাইবিলাক ধৰি উৰুৱাই আছে। ভাবিলোঁ ময়ো উৰুৱাওচোন। তাকে সেয়াও ভিডিঅ' অকণ কৰি আনিলোঁ। বেটিয়ে আমাৰ চাই আছে ধুনীয়াকৈ, উৰুৱাই দিলোঁ চাওকচোন। এইফালে চাওকচোন ইমান ধুনীয়া মন্দিৰটো, মা কামাখ্যা মন্দিৰ, কি ধুনীয়া চাওক। বহুত ওখ, বহুত ডাঙৰ হয়। আৰু ভাবিলোঁ এইটো অকণমান আপোনালোকক দেখাওঁ বুলি কেনে ভিডিঅ' অকণ কৰি তুলি আনিলোঁ। মানুহবিলাক আমি বহুত তলতে আছোঁ, মানে ইমানেই ডাঙৰ চাওক। আৰু এইফালে কিবা আনিছে। আৰু এইটো ইমান ডাঙৰ ছাগলী চাওকচোন, ইয়াত মেলি দিয়া এজনী ৰুনুবা। আৰু এইফালে কোনোবা ডাঙৰ মানুহ আহিছে, বিশেষকৈ মই চিনি নাই পোৱা। আৰু ডাঙৰ মানুহ আহিছে, সকলো মানুহ আঁতৰি দিছে আৰু ধুনীয়াকৈ লৈ আহিছে মানুহকেইজনক। আৰু লগত এয়া হৈছে অন্নক্ষেত্ৰ। মানে আপুনি পূজা কৰি আহি দূৰৰ পৰা মানুহবিলাক আহে কাৰণে খোৱা ব্যৱস্থা আছে। ইয়াত খিচিৰি বনাই আছে বহুত ধুনীয়াকৈ। মই খোৱা ঘৰটোৰ ওচৰলৈ নগ'লোঁ, দূৰৰ পৰা দেখিলোঁ, ভিডিঅ' নকৰিলোঁ। আৰু ইয়াত আপোনালোকে আহি ৰুম আছে, ভিতৰত চেয়াৰ আছে, বহিব। আৰু যেতিয়া ৰুমত বহি সম্পূৰ্ণ শেষ হ'ব, চেয়াৰবিলাকত একে কোবতে মানুহখিনি খাবলৈ লৈ যায় খিচিৰি।
ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পায় মই নাজানো। মই যিখিনি পাৰিছোঁ সেইখিনি দেখাইছোঁ আপোনালোকক, কাৰণ ভিতৰত ভিডিঅ' কৰিবলৈ নিদিয়ে। তাত চাইনবোৰ্ড লিখা আছে ভিতৰত একো ক্ষেত্ৰতে ভিডিঅ' কৰিবলৈ নিদিয়ে। এই মন্দিৰৰ বাহিৰৰ যিখিনি মানুহবিলাকে চাকি বন্তি য'ত জ্বলায় তেনেকুৱাবোৰ ছাইডৰবোৰে মই এনেই অলপ আপোনালোকক দেখাবৰ কাৰণে কৰি আনিছোঁ। যিবিলাকে যোৱা নাই তেওঁলোকে যাতে চাই সেই বুলিয়ে মই কৰি আহিলোঁ। ময়ো আগতে যোৱা নাছিলোঁ, প্ৰথমবাৰৰ বাবে গৈছিলোঁ। গতিকে কিবা এটা ভাল লাগিলে আপোনালোককো অলপ দেখাওঁ বুলি ভাবিলোঁ আৰু এনেধৰণে কৰি আনিলোঁ অলপ। চাওকচোন বাৰু, ভাল লাগিলে। বহুত মানুহ আৰু ইয়াত